সদায় আমি ভাৰত চৰকাৰক কৈ আহিছোঁ, অসম চৰকাৰক কৈ আহিছোঁ, ইয়াত আৰু কিছুমান অবৈধ অস্ত্ৰ আছে। এই অবৈধ অস্ত্ৰ অকল বড়োসকলৰ নহয়, এই অবৈধ অস্ত্ৰ ইয়াত যিসকলে আৰ্মছ ৰিভলিউশ্যন কৰিছিল, অস্ত্ৰ লৈ বিলাক যিটো সংগ্ৰাম কৰিছে, পলিটিকেল কথা, তেওঁলোকৰ যদি তেনেকুৱা কিবা যদি প্ৰমাণ আছে, প্ৰমাণটো দাঙি ধৰক যে প্ৰমোদ বড়োৱে গৈ পেলাই দিছে বা প্ৰমোদ বড়োৰ হে বন্দুকটো লৈ পেলাই বা প্ৰমোদ বড়োৱে বন্দুক পুলিচক দিছে আৰু পুলিচে তেনেকুৱা এটা কাৰ সাজি পেলাই এৰেষ্ট কৰিছে। যদি প্ৰমাণ আছে প্ৰমাণটো দি দিয়ক, আদালতে চাব সেইটো। কিন্তু সকলোৱে জানো এইটো এটা পলিটিকেল ডায়লগ, নিজৰ যি সহযোগী যিসকলক কৰায়ত্ব কৰিছে তেওঁলোকক বচাবৰ কাৰণে তেনেকুৱা এটা কথাটো তেওঁ কৈছে। এই কথাটো সকলোৱে গম পায়। আইনে এতিয়া নিজৰ মানে হাতত লৈছে আৰু আমি ভাবোঁ আইনে যি কৰিব সঁচাকৈ কৰিব, ইয়াৰ ওপৰত ইনভেষ্টিগেশ্যন কৰিব। তেওঁলোকেওতো কোৰ্টত গৈছে, তো মানে এইটো ওলাই পৰিব কোন সঁচা আৰু কোন মিছা। মুঠতে আইনৰ এতিয়া কোৰ্টত গৈছে কেছ আৰু কোৰ্টে ঠিক। এইকাৰণে সদায় আমি ভাৰত চৰকাৰক কৈ আহিছোঁ, অসম চৰকাৰক কৈ আহিছোঁ, ইয়াত আৰু কিছুমান অবৈধ অস্ত্ৰ আছে। এই অবৈধ অস্ত্ৰ অকল বড়োসকলৰ নহয়, এই অবৈধ অস্ত্ৰ ইয়াত যিসকলে আৰ্মছ ৰিভলিউশ্যন কৰিছিল, অস্ত্ৰ লৈ বিলাক যিটো সংগ্ৰাম কৰিছে, কোকৰাঝাৰত বহুতো জাতি জনগোষ্ঠীৰ আৰ্মছ ৰিভলিউশ্যন গ্ৰুপ আছিলে। সেইকাৰণে আমি টোটেল কৈছোঁ, ইয়াত কোনোবা এটা নিৰ্দিষ্ট সংগঠনৰ কথা কোৱা নাই, ইয়াত কোনোবা এটা নিৰ্দিষ্ট জাতিৰ কথা কোৱা হয়। কোকৰাঝাৰত বিভিন্ন দল সংগঠনৰ আৰ্মছ ৰিভলিউশ্যন চলিছিল আৰু এই আৰ্মছবিলাকে কিছুমান চাৰেণ্ডাৰ দিছে, কিছুমানে দিয়া নাই, এনেকুৱা বহুত অজুহাত আছে। গতিকে আমি কৈছোঁ টোটেল আৰ্মছ ফ্ৰী হ'ব লাগে। কাৰ কোন দলৰ সেই কথাটো আমি কোৱা নাই। মুঠতে ইয়াত অবৈধ অস্ত্ৰ আছে, এই অবৈধ অস্ত্ৰবিলাক বাজেয়াপ্ত হ'ব লাগে, সেই কথাটোৱে আমি কৈছোঁ। এই কামটো আমিও দেখিছোঁ, ময়ো দেখিছোঁ স্থানীয় বিধায়ক হিচাপে। এজ পাৰ এষ্টিমেট তেওঁ কিছুমান কাম কৰিছে আৰু কিছুমান কাম আধৰুৱা হৈ আছে। যিবিলাক আধৰুৱা হৈছে তাত কিছুমান টেকনিকেল অসুবিধা আছে। সেইটো হ'ল ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টে ইলেক্ট্ৰিকৰ যিটো খুঁটি আছে এই খুঁটিটো উঠাই দিব লাগে, তাত ডিপাৰ্টমেণ্টে সহযোগ কৰিব লাগিব। কিছুমানত অলপ মানে ইভেকশ্যনৰ প্ৰয়োজন আছে, তাত প্ৰশাসনে সহযোগ কৰিব লাগে। এই কিছুমান কাৰণৰ কাৰণে তেওঁৰ কাম কৰাত অলপ অসুবিধা হৈছে বুলি তেওঁ আমাক জনাইছে। অকল সম্প্ৰসাৰণ নহয়, ইয়াত আমাৰ CC কেমেৰাও লাগিব। এষ্টিমেটত আছে কোকৰাঝাৰৰ গোটেই চহৰত CC কেমেৰা থাকিব। তো মাজে সময়ে যিটো দেখা দিছিলে কোকৰাঝাৰত চুৰি কাণ্ড কিবা কিবি এনেকুৱা হৈছিলে, বাইক চুৰি কিবা কিবি চুৰি হৈছিলে। গোটেই কোকৰাঝাৰ চহৰটোৱে যদি CC কেমেৰা যদি প্ৰয়োগ কৰা হয় তেতিয়া এইবিলাক কমিব বুলি আমি আশা কৰিছোঁ। মুঠৰ ওপৰত এজ পাৰ এষ্টিমেট আৰু তেওঁৰ মানে যিমানখিনি সময় দিয়া হৈছিল কাম কৰিবৰ কাৰণে এই সময়টো উকলি যোৱা নাই। গতিকে আমি পলম হৈছে বুলিও ক'ব নোৱাৰোঁ বা কৰা নাই বুলিও ক'ব নোৱাৰোঁ। তেওঁৰ এটা পিৰিয়ড আছে কিমান সময়ৰ ভিতৰত কামটো কৰিব লাগে, এই পিৰিয়ডটো শেষ হৈ যোৱা নাই বুলি আমি গম পাওঁ।